আজি ডিগবৈ যাব ওলাইছোঁ এখন বিয়াত মেকআপ কৰিবলৈ। তো তাকে আজি মিনি ব্লগ এটা শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। এয়া মই আহি পালোঁ ডিগবৈ। খুব ধুনীয়া এজনী ব্ৰাইড এক মাহ আগতে বুকিং কৰিছিলে। তো তাইকে এয়া আহি পাই সুধি ল'লোঁ কেনেকুৱা টাইপৰ মেকআপ লাগে। হেল্ল', কি নাম তোমাৰ? পূৰ্ণিমা ঘাটৰ। আজি তোমাৰ ৰিচেপশ্যন, কেনেকুৱা টাইপৰ মেকআপ লাগে তোমাক? চিম্পুল লাগে। চিম্পল ন? ঠিক আছে, পূৰ্ণিমাৰ এইটো বিফৰ লুক আফটাৰ লুক আমি চাম কেনেকুৱা হয়। সেইফালে শুনিলে তাই বিচাৰিছে চিম্পল মেকআপ আৰু তাই স্কিন টোনৰ মতে কৰি দিব লাগে খালি। তো মেকআপটো কৰি থাকোঁতে এইফালে চাহ দিছিলে, খাই ল'লোঁ। আৰু এইফালে ব্ৰাইডৰ ফাইনেল লুক দেখিব পাৰিছে আপোনালোকে। ব্ৰাইডৰ মুখৰ হাইটৰ পৰা ধৰিব পাৰিছে ব্ৰাইডে মেকআপটো খুব ভাল পালে আৰু এই ভণ্টিকেইজনীও বহুত ভাল পালে, ঘৰৰ মানুহকেইটাও ভাল পালে। আৰু তাতে এইফালে চুলিটো আপোনালোকক দেখাই দিওঁ মই খোপাটো। তো এইফালে ব্ৰাইডক কৈছোঁ মই ঘূৰি দিয়া খোপাটো দেখাই দিওঁ বুলি। তো খোপাটো দেখিছোঁ যোগাৰ কৰিছোঁ, মানে একচুৱেলি ডনাট নাছিলে। তো উইদাউট ডনাট খোপাটো কেনেকুৱা কৰিছোঁ আপোনালোকে জানিব বিচাৰে নেকি? তেতিয়াহ'লে মই ভিডিঅ' এটা দিম আপোনালোকক। আৰু ফুলটো লগাই দিছোঁ ধুনীয়াকৈ, এতিয়া খোপাটো ডাঙৰ লাগিছে। ডনাট আমি ইউজ কৰা নাই, কেনেকুৱা লাগিছে জনাব। আৰু এইফালে ব্ৰাইডৰ মুখেৰে ৰিভিউটো শুনি লওক আপোনালোকে। এইফালে আমাৰ আফটাৰ লুক কেনেকুৱা লাগিলে মেকআপ কোৱা? বহুত ভাল লাগিলে, মই যেনেকৈ খুজিছিলোঁ এনেকৈ পালোঁ। থেংক ইউ। আৰু কেতিয়াবা আমাৰ বিয়া হ'লে মই আপোনাকে মাতিম। থেংক ইউ। আৰু বহুতখিনি ভাল লাগিলে, বহুত ভাল লাগিলে। তো বাৰ মুখেৰে ৰিভিউটো শুনিলে বায়ে কৈছে নেক্সট টাইম যদি ঘৰত কাৰোবাৰ বিয়া ওলায় মোকে কণ্টেক্ট কৰিব হেনো। তো আপোনালোকে মেকআপটো কেনেকুৱা দেখিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদি আপুনি আপোনাৰ স্পেচিয়েল দিনটোত যদি এনেকুৱা ধৰণৰ মেকআপ লুক এটা বিচাৰিছে মোৰ পৰা, তেতিয়াহ'লে সোনকালে মোক যোগাযোগ কৰিব। মই কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে বুকিংছ কৰি ল'ব, যিহেতু আমাৰ বুকিংসমূহ চলি আছে। আৰু এইফালে মোক বায়ে কৈছে খানাটো খাই যাবা বুলি। তো চান আৰু মই খানাটো খাই লৈছোঁ। আৰু ইয়াতো আমি ভিউৱাৰ্ছ লগ পালোঁ, আমাৰ দুজন মানে মৰমৰ ভাইটি দুটাক লগ পালোঁ। তো খুব ভাল লাগিলে লগ পাই। আৰু তাকে আমি খানাটো খাই মেলি এতিয়া ওলাই যাম ইয়াৰ পৰা। তো এইফালে খাই বৈ আজৰি হৈ এইফালে বাক লগ কৰি আমি এতিয়া ওলাই গ'লোঁ ইয়াৰ পৰা, যিহেতু যাবগৈ লাগিব, যিহেতু চাবুৱা যাম আমি ডিগবৈৰ পৰা। তো তাকে এইফালে দেখিছে ভাইটিটো কিমান মৰম লগা। তো তাকে ইয়াৰ পৰা আমি এতিয়া ওলাই গ'লোঁ। আৰু তো ভাল লাগিলে যি কি নহওক, বা ঘৰত আহি বাক মেকআপ কৰি ভাল লাগিলে, সকলোকে লগ পাই ভাল লাগিলে। মৰম লগা ভণ্টি দুজনী মানুহ আহিছিলে লগ কৰিবলৈ, মোৰ ভিডিঅ' চাই হেনো। তো ভাল লাগিলে লগ পাই। আৰু এইফালে দেখিছে দলংখনত পাৰ হওঁতে মই ভয় খাইছোঁ অলপ, মানে যে তলত পানী আছে ন, মানে ভয় লাগে আৰু। তো তাকে এইফালে ডেক'ৰেশ্যন বিয়া ঘৰৰ পৰা ওলাই আহি আমি এয়া ডিগবৈৰে এখন পেট্ৰল ডিপুত সোমাইছিলোঁ। তাতে ভণ্টিকেইজনীক লগ পালোঁ, দেখিছোঁ ন আমাৰ ভিডিঅ' চাই বোলে। একদম ভিডিঅ' চাই মানে ইমান মৰম যাচিছে ন, মানে একদম মানে পূৰা ফূৰ্তি সিহঁতৰ চাই মানে বহুত বেছি ভাল লাগিলে। এই যে আপোনালোকক মই আগৰ ভিডিঅ'ত কৈছোঁ আপোনালোকে ইমান মৰম দিয়ে যে, এইখিনিৰ কাৰণে মানে আৰু উৎসাহ পাওঁ আগলৈ আৰু ভিডিঅ' বনাই থাকিবলৈ। তো তাকে এনেকৈ মৰম দি থাকিব সদায়। আৰু মোৰ কথা বাদেই দিয়ক, আপোনালোকে ভণ্টিকেইজনীক চাওকচোন, আমাৰ অসমৰ ভণ্টি হয়, অসমৰ ছোৱালী হয়, কিমান ধুনীয়াকৈ মানে কাম কৰি আছে। চবেই সকলোৱে আজিকালি জানে ল'ৰা ছোৱালীৰ মাজত একো পাৰ্থক্য নাই। ল'ৰাবিলাকে যেনেকৈ আগবাঢ়ি গৈছে, ছোৱালীবিলাকেও নিজৰ নিজৰ ভৰিত থিয় হৈ আছে আজিকালি। তো তেনেকৈ মানে কাম কৰি গৈছে। ভণ্টিসকলে সদায় ভালে থাকক, কুশলে থাকক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। তো আজি ভিডিঅ'টো আপোনালোকে মোৰ কাৰণে নহ'লে ভণ্টিসকলৰ কাৰণে অকণমান শ্বেয়াৰ এটা কৰি দিবচোন, তেতিয়াহ'লে খুব বেছি ভাল লাগিব আমাক, যিটো আমাৰ অসমৰ ছোৱালীবিলাকে ইমান ধুনীয়াকৈ কাম কৰি আছে, হয় নাই? তো সোনকালে লগ পাইছোঁ নেক্সট এটি ব্লগত।